হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু ৰাতিপুৱাই উঠি মানে এইকেইদিন ইমান ঠাণ্ডা পৰিছে, গাটো ধুই ল'লোঁ। গাটো ধুই আকৌ এইফালে জপনা এখন খুলিবলৈ বুলি আহিলোঁ। আৰু দেখিছেনে, ৰাতিপুৱাই ফুলকেইজোপা দেখিবলৈ ইমান ভাল লাগিছে। আৰু গোটেইজোপা ফুলিলে চাগে আৰু বহুত ধুনীয়া লাগিব। আৰু সম্পূৰ্ণ ফুলা হোৱা নাই, অলপ ফুলোঁতেনো হ'লেও ৰাতিপুৱা দেখি কিবা এটা ভাল লাগিছে। আৰু বগা ৰংটো এনেও ভাল লাগে ন। আৰু এইফালে দেখিছেনে, কুঁৱলীৰ পৰা তাৰমানে একোৱেই নেদেখি ৰাতিপুৱা সময়ত। আৰু এয়া দেখিছে, ইটো পাৰটো দেখিয়ে নাপায়। আৰু বিহুতে অনা তাৰমানে মিঠা আলু আছিলে, মই বোলো দুটামান তাৰে বইল কৰি লওঁ। আৰু ডেকটোত পানী যিহেতু অলপ বেছি হৈ আছে, অলপ কমাই মগটোতে থৈ ল'লোঁ। থৈ লৈ আৰু আলু কেইটামান ধুনীয়াকৈ ধুই লওঁ বুলি ল'লোঁ। এয়া পানীকণ কমাই ল'লোঁ। কমাই লৈ আলু কেইটামান এয়া ধুবলৈ বুলি বাতি এটাতে লৈ লৈছোঁ। আৰু এয়া দেখিছেনে, বাতি এটাতে লৈ ধুই লৈছোঁ। ধুই লৈ আৰু বইল কৰিবলৈ দুটা এটা, মানে বিহুত খোৱা নহ'লে দুটা এটাহে খোৱা হ'ল, এনেই তাৰমানে বেয়া হৈ গৈছেগৈ। তাৰপৰা এয়া বোলো বইল কৰি লওঁ। আৰু ধুনীয়াকৈ ধুই লৈ ডেকটোত বইল কৰিম বুলি তাৰমানে দি লৈ ঢাকনাখন মাৰি ল'লোঁ। আৰু তাৰমানে আজি মায়ে তাৰমানে জলপান খাওঁ বুলি কৈছে, ভাত যিহেতু নাখাওঁ বুলি কৈছে, স্কুলো বন্ধ। আৰু এইফালে দেখিছেনে, মই গাখীৰ অকণমান পগাই ল'লোঁ। গাখীৰকণ পগাই লৈ এয়া আলু হৈ গৈছে। আলু হৈ যোৱাৰ পিছত গাখীৰকণ নমাই ল'লোঁ। নমাই লৈ আকৌ এইফালে চিৰা, মুড়ি, এয়া মুড়ি দেই, চিৰা এয়া দুইটা মানে অলপ অলপ মিক্স কৰি ধুনীয়াকৈ খৰাহী এটাতে ল'লোঁ। লৈ ধুনীয়াকৈ ধুই লৈ বোলো থৈ লওঁ। আৰু ইফালে তাঁতখন ববলৈ বুলি মুহুৰা কেইটামানো খুৱাই লওঁ। আৰু হ'লে মুহুৰা ফুৰাওঁ বুলি কওঁ দেই, আৰু আমাৰ ফালে মুহুৰা বতা বুলি কয়। আৰু ইয়াক চব কৰি মেলি এইফালে কাচকল, ঘৰৰে কাচকল এটুক আছে, তাৰমানে গছতে পকি গৈছেগৈ, খাবলৈ মানুহ নাই। আৰু বেচিবলৈ বেপাৰী নাপালোঁ। এয়া দেখিছেনে, ৰঙা হৈ গ'লগৈ, পকি গৈছে। আৰু তাৰে বোলো দুটামান ধুনীয়াকৈ আলুৰ লগত কাটি ধুনীয়াকৈ বনাওঁ। আৰু এয়া ভাজি অকণো বনাই ল'লোঁ। ভাজিকণ বনাই ভাতকেইটাও খাই ল'ম বুলি লৈছোঁ। আৰু তেতিয়াহে ন, ভাতকেইটা নোখোৱালৈকে একো কামৰ আজৰি নাই ন। আৰু এয়া দালি উতলিলেই, দালিহে আহিছে দেই, মানে দালি ধৰি লওকচোন। এইফালে ভাতকেইটাও খাই ল'লোঁ। ভাতকেইটা খাই লৈ পেলাই কাপোৰখনো একোহালিমান বৈ লৈছোঁ। বৈ লৈ আকৌ আবেলিলৈ গোট আছে মানুহ, তাৰমানে 3টামান বজাত এইফালে গোটলে বুলিও ওলাই আজি মোৰ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই, নেক্সট ভিডিঅ'ত আকৌ